ফ্ৰেন্স ৰংচনৰ সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ প্ৰম বৰ্তমান মুকলি হৈছে। বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডত কি হ'বলৈ গৈ আছে এই ভিডিঅ'টোৰ মাধ্যমেৰে জানিব পাৰিব। যদিহে বকুল ধাৰাবাহিকখন ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা চিৰিয়েলৰ আপডেটসমূহ পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডত দেখিবলৈ পাব আদিয়ে আজি অধীৰৰ বেমাৰৰ খবৰ ল'বলৈ অধীৰৰ ওচৰলৈ যাব আৰু তেতিয়া অধীৰে আদিক তই বোলে গাৰ্গীক বিয়া পাতিবি, তইতো ডাঙৰ সিদ্ধান্তবোৰ নিজেহে লোৱা আৰু তই কথাবোৰ আমাক শুনোৱাহে, গতিকে তই মোৰ বেমাৰৰ খবৰ লৈনো কি কৰিবি, তইতো মোক নিজৰ দাদা বুলি নাভাবাই বুলি আদিৰ আগত ক'ব। এতিয়া বাৰু আদিয়ে অধীৰক কি ক'ব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডটিত গাৰ্গীৰ দেউতাক গাৰ্গীৰ ওচৰলৈ আহিব আৰু গাৰ্গীৰ ওচৰলৈ আহি গাৰ্গী আৰু আদিৰ বিয়াখন যে অহা মাহত হ'ব সেই কথাটো গাৰ্গীৰ আগত ক'ব। আৰু তেতিয়া গাৰ্গীৰ দেউতাকে এতিয়াতো সুখী নে বুলি গাৰ্গীক সুধিব আৰু তেতিয়া গাৰ্গীয়ে এতিয়া মই বহুত সুখী বুলি দেউতাকৰ আগত ক'ব আৰু গাৰ্গীয়ে বিকিলৈ ফোন কৰি সিহঁতৰ বিয়াখন যে অহা মাহত হ'ব সেই কথাটো বিকিৰ আগত ক'ব আৰু তেতিয়া বিকিয়ে কথাটো শুনি বহুত ভাল লাগিছে, কিন্তু তোৰ লগত যে মই টকাৰ ডিল কৰিছিলোঁ সেই টকাখিনি কিন্তু তই মোক দিব লাগিব বুলি গাৰ্গীৰ আগত কোৱা দেখিবলৈ পাব। আনফালে আজিৰ খণ্ডত দুৰ্লিকা আদিৰ ওচৰলৈ আহিব আৰু আদিৰ ওচৰলৈ আহি তই যদিহে গাৰ্গীক ভাল পোৱা আৰু গাৰ্গীক বিয়া কৰোৱা তেনেহ'লে তই মোৰ মূৰৰ শপত খাই কোৱা তই যে গাৰ্গীক ভাল পোৱা বুলি আদিক ক'ব আৰু তেতিয়া আদিৰ বহুত খং উঠিব। এতিয়া বাৰু আদিয়ে দুৰ্লিকাক কি ক'ব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ চিৰিয়েলৰ আপডেটসমূহ পাই থাকিবলৈ।